নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ফুলৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ ওলাইছোঁ চানাচুৰ। আৰু চানাচুৰৰ বাবে যিবোৰ উপকৰণ লাগে সেইবোৰ হৈছে বুটৰ দালি। বুটৰ দালিখিনি মই ৰাতি তিয়াই থৈছিলোঁ। 2 কাপ লৈছোঁ বুটৰ দালি। আৰু আমি বেচন লৈছোঁ 2 কাপ। আৰু চব গুড়ি 2 চামুচ লৈছিলোঁ। সোৱাদ অনুসৰি নিমখ লৈছোঁ। জলকীয়া গুড়ি লৈছোঁ 2 চামুচ। আৰু নৰসিংহ পাত লৈছোঁ অলপমান। আৰু ফুড কালাৰ গ্ৰীণ লৈছোঁ আৰু ৰেড লৈছোঁ। লগতে পানী আৰু তেল লৈছোঁ 1/2 লিটাৰ। আৰু জালুক গুড়ি লৈছোঁ 2 চামুচ। আহকচোন আমি বনাওঁ চানাচুৰ। ইয়াক কেৰাহীত তেল দি দিছোঁ। কেৰাহীখিনি গৰম হৈয়ে আছিল, মই তেল দি দিলোঁ। তেলখিনি গৰম হ'ব লাগিব। এতিয়া আমি তিয়াই থোৱা বুটৰ দালিখিনি দি দিছোঁ কেৰাহীত আৰু ভালকৈ লৰাব লাগিব। এইদৰে আপোনালোকে লৰাই থাকিব। এনেকৈ লৰাই থাকিব। বুটৰ দালিখিনি সিজি গ'লে উপঙি আহিব। ঠিক তেনেকৈ আপুনি 5 মিনিটমান ভাজি থাকিব। জুই ল' ফ্লেমত ৰাখিব লাগিব। ল' মিডিয়াম ফ্লেমত ৰাখিব। হাই ফ্লেমত ৰাখিলে পুৰি যোৱাৰ চান্স থাকে আৰু ভিতৰখিনি নিসিজিবগৈ। এতিয়া মই এইখিনি হৈ গৈছিলে, মই উলিয়াই লৈছোঁ। মই পেপাৰ এখনত উলিয়াই লৈছোঁ। তেলখিনি শুহি লৈছে। তাৰপিছত আপুনি এখন বাতিত বাকি লৈছোঁ। আৰু 2 চামুচ আমি বেচন লৈছোঁ আৰু তাত আমি ফুড কালাৰ দি দিম। পানী দি মিক্স কৰি ল'ম। অলপ অলপকৈ পানী দিব, বেছিকৈ দিলে লুজ হৈ যাব পাৰে, সেইকাৰণে অকণমান দিব। এনেকৈ লৰাই পেলাই ভালকৈ মিহলি কৰি লৈ ভালকৈ ফেটি ল'ব লাগিব। দুই ফুটমান দিছোঁ ফুড কালাৰ। ভালকৈ মিক্স কৰি ল'ব এনেকৈ। নিমখ দিছোঁ। আৰু খোৱা চ'দা অকণমান দি দিছোঁ। দিবও পাৰে নিদিবও পাৰে, অপশ্যনেল, মই দি দিছোঁ। এনেকৈ ভালকৈ মিক্স কৰি ৰেষ্ট কৰিব থ'লোঁ। আকৌ 2 চামুচ বেচন ল'লোঁ। এইখিনি আকৌ পানী দি দিলোঁ। অলপ অলপকৈ পানী দিব। এনেকৈ মিহলি কৰি থাকিব লাগিব। ৰেড ফুড কালাৰ দিলোঁ মই। নিমখ দিলোঁ। সোৱাদ অনুসৰি নিমখ দিব লাগিব। অকণমান খোৱা চ'দা দিলোঁ। আমি সেই বুটখিনি ভাজিছিলোঁ যে, সেইখিনি তেলতে আমি আকৌ এইখিনি বনাম। এতিয়া আমি এইখিনি বাকী থকা বেচনখিনিত আমি পানী দি পেলাই আমি মিহলি কৰি লৈছোঁ। ইয়াত ভুজিয়া বনাম। পানী অলপ অলপকৈ দিব, বেছিকৈ দিলে লুজ হৈ যাব পাৰে। ভালকৈ সানি ল'ব লাগিব।
আমি এনেকৈ সানি লৈছোঁ। ফাইনেলি টেক্সচাৰটো এনেকুৱা আহিব সানি লোৱাৰ পিছত। এইটো অকণমান সময়ৰ কাৰণে আমি ৰেষ্ট কৰিব থৈ দিম। তাৰ আগতে আমি মিহলি কৰি থোৱা এই গ্ৰীণ বেচনখিনি আমি বুন্দিয়া এইটো মেচিন নালাগে, জাৰ দি বনালেও হ'ব। এনেকৈ বনাই দিব। জেজেৰা এখন দি বনাই আছোঁ মই। খুব বেছি 2 মিনিটমান এনেকৈ ভাজিব, উপঙি আহিব বস্তুখিনি ধুনীয়াকৈ। আমি উলিয়াই লৈছোঁ। এনেকৈ আহিছে। ইয়াৰ পিছত এই ৰেড ফুড কালাৰ দিয়াখিনিও মিক্স কৰি বনাই লৈছোঁ। প্ৰায় হৈ আহিছে, অকণমান লৰাই দিব লাগিব। এইখিনি আমি উলিয়াই লৈছোঁ। এতিয়া আমি ভুজিয়া বনাম। ভুজিয়া বনোৱা মেচিনো পায়, আমি এমাজনৰ পৰা পাৰচেছ কৰিছিলোঁ। লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে লাগিলে পাৰচেছ কৰিব পাৰিব। এইদৰে সুন্দৰভাৱে বনাব পাৰি। ভিতৰখিনি আমি এতিয়া অইল লগাই ল'ম, অলপমান তেল লগাই ল'ম। এইখিনি আমি দীঘলে হেৰি কৰি তাত দি দিম, মেচিনত দি দিম। এতিয়া এনেকৈ কেৰাহীত দি দিলোঁ। নেক্সট আকৌ মিহিকৈ বেলেগ প্লেট চেঞ্জ কৰি মই বনাইছোঁ। পাতলা ভুজিয়া বনাব পাৰি। আপোনাৰ ইচ্ছা অনুসৰি বিভিন্ন ধৰণৰ প্লেট পায়, আপুনি বদলি কৰি বনাব পাৰিব। মই মিহিটোৱে লৈছোঁ। অকণমান এনেকৈ লৰাই থাকিব লাগিব। প্ৰায় হৈছেগৈ। বেছি সময় নালাগে এইখিনি ভাজিবলৈ। বাকীখিনিও মই তেনেকৈ বনাই উলিয়াই ল'ম। এতিয়া আমি নৰসিংহ পাতখিনি তেলত দি দিছোঁ। এইখিনি অকণমান ফ্ৰাই কৰিলে ওলাই ল'ব পাৰি। গোটেইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি গোটেইখিনি মিক্স কৰিম। এতিয়া আমি প্ৰথমতে মই দাইলখিনি দি লৈছোঁ বাউল এটাত। ভাজি থোৱা এই বুন্দিয়াখিনিও দিলোঁ, গ্ৰীণ ৰেড গোটেইখিনি দিম। এতিয়া ভাজি থোৱা ভুজিয়াখিনি এতিয়া মই ভাঙি দিছোঁ। এনেকৈ ভাঙি ল'ব আপোনালোকে। গোটেইখিনি তেনেকৈ ভাঙি দিছোঁ। নিমখ দি দিছোঁ সোৱাদ অনুসৰি, যিমান লাগে আপোনালোকে দিব পাৰিব। ৰঙা জলকীয়া দিছোঁ গুড়ি, চফ কৰি দিছোঁ। জালুক গুড়ি দিলোঁ মই।
জ্বলা যিমান লাগে দি দিব পাৰিব। নৰসিংহ পাতখিনি দিলোঁ, এতিয়া মিক্স কৰিলোঁ গোটেইখিনি। সুন্দৰভাৱে মিক্স কৰি ল'ব। খাবলৈ বহুত সোৱাদ হয় মিহলি কৰি দিলে গোটেইখিনি। এতিয়া সুন্দৰভাৱে এনেকৈ মিহলি কৰি লৈছোঁ। এতিয়া আমি এখন প্লেটত উলিয়াই লৈছোঁ গোটেইখিনি। সন্ধিয়াৰ পৰা আপোনালোকে চাহৰ লগত, কফিৰ লগত পৰিৱেশন কৰিব পাৰিব বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট দিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।